আজি আমাৰ শ্ৰদ্ধাৰ হাটলাবাসী ৰাইজে গত বিধানসভা নিৰ্বাচনত আমাক যি মৰম আশীৰ্বাদ দিছিলে তাৰ চিনস্বৰূপে আমি তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত হলো আৰু এই পৰম শ্ৰদ্ধাৰ ৰাইজে আমাক আমন্ত্ৰণ জনাইছিল। আজি এই পবিত্ৰ দিনত তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিম বুলি এখন সম্বৰ্ধনা সভাৰ লগতে মত বিনিময় আৰু এই গাঁৱৰ যিখিনি প্ৰাথমিক সমস্যা আছে এই সমস্যাখিনি কেনেদৰে সমাধান কৰিব পাৰি সেই নিমিত্তে ৰাইজৰ লগত আলোচনা কৰিলোঁ আৰু নিশ্চিতভাৱে আমি এইটো ক'ব পাৰোঁ যে পৰ্যায়ক্ৰমে আটাইখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই এই সমষ্টি বিধায়ক হিচাপে আগবঢ়াই লৈ যাম। কেনেকুৱা বোলে মানুহ খুব ভাল, ৰাইজখিনি খুব ভাল। আই মাতৃসকলে অকণমান হাল্লা কৰে, সেইকাৰণে হাল্লা কৰে, তেওঁলোকে পাব লগা বহুত কিবা আছে, আগত পোৱা নাই সেইকাৰণে হাল্লা কৰি আছে আৰু পোৱাৰ পিছত হাল্লাটো কমি যায়, সেইটো আকৌ পোৱাৰ হাল্লা হয়। বেদনা দুটা থাকে, এটা নোপোৱাৰ বেদনা, পোৱাৰ বেদনা। পায়ো হাল্লা কৰে, নাপায়ো হাল্লা কৰে। এইখিনি গাঁৱত আমাৰ অৰুণোদয় পোৱা নাছিল। কি কাৰণ পোৱা নাছিল, কাৰণ যিহেতু আগত হাজোত আছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁলোকৰ ফৰ্ম আহি নাপালে। কিন্তু এইবুলি মই কৈছোঁ, এইবুলি যে আমাক প্ৰথম ফৰ্ম দিব, এইখন গাঁৱত মই ফাৰ্ষ্ট প্ৰায়ৰিটি দিম। পাবলগীয়া যথেষ্ট আছে। ইতিমধ্যে মই 2টা নামঘৰতো অনুদান দিছোঁ আৰু 3টা নামঘৰ আছে, 3টাতে অনুদান দিয়া হ'ব। এটা ৰাজহুৱা সভাগৃহ লাগে, সেইটো কৰি দিয়া হ'ব। এখন ৰাজহুৱা কাৰণে ক্ৰিমেটৰিয়াম লাগে, শ্মশান লাগে, আৰু কেইটামান ষ্ট্ৰীট লাইট লাগে। ইয়াৰ উপৰি 2টা পানী যোৱা কেনেল আছে, এই 2টা নিৰ্মাণ কৰা হ'ব।